কোনো দলক মই মন্তব্য বা গালি দিব বিচৰা নাই। এই ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক, অত্যন্ত নিন্দনীয়। যি পক্ষই নকৰক কিয়, যি গ্ৰুপে নকৰক কিয়, যি দুষ্কৃতিকাৰী তাত ইনভলভ আছে, তেখেতসকলক বাছি ওলাব লাগে বা কৰায়ত্ব কৰিব লাগে, শাস্তি বিহিব লাগে। ইয়াত কংগ্ৰেছ আছে না বিজেপি আছে মই এইটো ক'ব যোৱা নাই। মোৰ যিহেতু সতীৰ্থ আছিল সুনীল ছেত্ৰী ডাঙৰীয়া আৰু তেওঁ মোৰ ভাল বন্ধু, ইয়াৰ কাৰণে মই আজি চাৰিদুৱাৰ বালিপাৰা তেখেতৰ বাসগৃহত আহি পেলাই তেখেতৰ স্বাস্থ্যৰ মই খবৰ লৈছোঁ। মানৱীয়তা যিহেতু আমাৰ সদায় আছে, সহানুভূতি যিহেতু সদায় আছে, তেখেতৰ সুস্বাস্থ্য, তেখেতে যি এটা যাত্ৰাত নামিছে সেইটো আমি সফল হোৱাটো সদায় বিচাৰোঁ। সেইকাৰণে আমি খবৰ ল'বলৈ আহিছোঁ। বাকীখিনি প্ৰশাসনে চাব, ইলেকশ্যন কমিশ্যনে চাব, এইখিনি কথাই। আজি আমি চাৰিদুৱাৰত আমাৰ প্ৰাক্তন অল আছাম গোৰ্খা ষ্টুডেণ্ট ইউনিয়নৰ সন্মানীয় সভাপতি সুনীল ছেত্ৰী ডাঙৰীয়াৰ বাসগৃহত আমি উপস্থিত হৈছোঁ। আৰু যোৱাকালি যি এটা ঘটনা হ'ল, তেওঁ যিহেতু নদুৱাৰ সমষ্টিৰ মানে অসম বিধানসভাৰ যোনটো নিৰ্বাচন, ইয়াৰ যিহেতু প্ৰাৰ্থী, আৰু তেখেতৰ ওপৰত যোৱাকালি যি বৰ্বৰ এটা আক্ৰমণ হ'ল, এই আক্ৰমণত তেওঁ যিহেতু গুৰুতৰভাৱে আঘাত পাইছে, তেখেতৰ দলীয় কৰ্মীৰ ওপৰত আক্ৰমণ হৈছে। এই গোটেই ঘটনাটো বুজ ল'বৰ কাৰণে, খবৰ ল'বৰ কাৰণে তেওঁ যিহেতু মোৰ সতীৰ্থ আছিল, এটা সময়ত মই এপছুৰ সভাপতি আছিলোঁ, তেওঁ আকছুৰ সভাপতি আছিল। মই এতিয়া এপছুৰ পৰা বিদায় লৈ পেলাই মই কেণ্ডিডেট হ'লোঁ, তেওঁ আকছুৰ পৰা বিদায় লৈ পেলাই তেওঁ কেণ্ডিডেট হৈছে। তো আমাৰ যিখিনি আন্তৰিকতা, আমাৰ সহানুভূতি, মানৱীয়তা সদায় আমাৰ আছে। আমি য'তেই নাথাকোঁ কিয়, আমাৰ ৰাস্তা বেলেগ হ'ব পাৰে, আদৰ্শ বেলেগ হ'ব পাৰে, কিন্তু আমি সদায় জাতীয় আৰু ছাত্ৰ সংগঠন কৰি অহা যিসকল লোক আছে, সিজনে আনজনক সদায় আমি সহানুভূতি, আমাৰ যিখিনি আন্তৰিকতা সদায় আছে। আৰু তেখেতৰ ওপৰত যোনটো আক্ৰমণ, সেই আক্ৰমণটো মই ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। এই আক্ৰমণে মনত আঘাত দিছে, তেনেকুৱা ঘটনা হোৱাটো মুঠেই ভাল কথা নহয়। কাৰণ গণতান্ত্ৰিক দেশত যোনটো গণতন্ত্ৰই অধিকাৰ দিছে, সংবিধানে যোনটো অধিকাৰ দিছে যে নিৰ্বাচনত সকলো দলে অংশগ্ৰহণ কৰিব পাৰে আৰু সকলো প্ৰাৰ্থীয়ে নিজৰ নিজৰ এজেণ্ডা লৈ পেলাই গাঁৱৰ ৰাইজক, ভোটাৰ ৰাইজৰ ওচৰত যাব আৰু নিজৰ কথা ৰাখিব। কিন্তু গণতান্ত্ৰিক পন্থাৰে, শান্তিপূৰ্ণ পন্থাৰে নিকা আৰু স্বচ্ছৰে নিৰ্বাচন প্ৰক্ৰিয়া চলিব লাগে। তাত যদি কোনোবাই যদি আক্ৰমণ কৰে, সেই আক্ৰমণটো আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ। আৰু এই নদুৱাৰ সমষ্টিত যি ঘটনা ঘটিছে, সেইটোৱে সমগ্ৰ অসম বিটিয়াৰবাসী ৰাইজক আঘাত দিছে। আৰু মই প্ৰাক্তন এপছু সভাপতি হিচাপে আৰু বৰ্তমান মই UPPL দলৰ প্ৰাৰ্থী হিচাপে মই এই ঘটনাক বহুত দুখ পাইছোঁ। আৰু কেতিয়াও যাতে পুনৰাবৃত্তি এনেকুৱা ঘটনা নহয়। সুনীল ছেত্ৰী ডাঙৰীয়া নিজৰ এজেণ্ডা, নিজৰ কথা লৈ পেলাই আগবাঢ়ক। ৰাইজে তাক কেনেকৈ আঁকোৱালি ল'ব, এইটো ৰাইজৰ কথা। তেওঁ নিজৰ কথা ক'ব গৈছে, ৰাইজে বিবেচনা কৰিব আৰু ৰাইজে সিদ্ধান্তটো দিব। তো নিজৰ কথা গণতান্ত্ৰিকভাৱে তেখেতক ৰাখিবলৈ দিয়ক। কাকবা বাধা দিয়া, কাকবা ইয়াত প্ৰতিহত কৰা, সেইটো কাম ভাল নহয়। সকলোৱে অধিকাৰ আছে, অধিকাৰটো লৈ পেলাই যাতে সকলোৱে প্ৰচাৰত যাব পাৰে। আৰু প্ৰশাসনক আহ্বান জনাইছোঁ, তেখেতৰ নিৰাপত্তা, মই ইলেকশ্যন কমিশ্যনক আহ্বান জনাইছোঁ, অসম চৰকাৰ, ভাৰত চৰকাৰক আহ্বান জনাইছোঁ, তেখেতৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে আৰু তেওঁ যাতে গণতান্ত্ৰিকভাৱে নিজৰ কাম কাজ কৰিব পাৰে, তাৰ কাৰণে সেইখিনি ব্যৱস্থা হ'ব লাগে। তেখেতৰ স্বাস্থ্যৰ আমি বুজ ল'লোঁ আৰু আশা কৰিছোঁ খুব সোনকালে তেওঁ পুনৰ আকৌ নিজৰ যাত্ৰাত বা নিজৰ প্ৰচাৰ অভিযানত তেওঁ আৰম্ভ কৰিব পাৰিব, তাকে আশা কৰিছোঁ।